নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ ডাঙৰ দাদাৰ বিয়া, গতিকে আপোনাক এই বিবাহথলীৰ সকলো দৃশ্য দেখুৱাম। আহক মোৰ লগত। প্ৰথম এইটো ঘৰ, এইটো ঘৰত বেন পাতি আছে। বেন পাতিৰ পিছত আপোনালোকক অভ্যৰ্থনাথলীলৈ লৈ যাম। অভ্যৰ্থনাথলীখন চাই তাৰপিছত ছাগলী য'ত কাটি আছে তাত লৈ যাম আপোনালোক। আহক। এয়া অভ্যৰ্থনাথলী, ইয়াতে মানুহবিলাক আহিব, বহিব। এয়া প্ৰথম পুৱা, এতিয়া পুৱা 8টা বাজিছে। এতিয়া মানুহবিলাক অহা নাই, আহিব আৰম্ভ কৰিব। গতিকে আহক মোৰ লগত। এইবাৰ ভাত খোৱা থলীলৈকে লৈ যাম আপোনাক। এয়া এইটো ভাত খোৱা থলী, ইয়াতে ভাত খোৱা হ'ব। মাছ, মাংস, পুৰি, চব্জি আদি কৰি যিমানবিলাক আছে সকলোবিলাক খুৱাব। এয়া ডেস্ক বেঞ্চ পাৰা নাই, এতিয়ালৈকে ৰিচিপশ্যন পাৰ্টি আহি পোৱা নাই। এতিয়া ইয়াৰে ওচৰত লাগি থকা আমাৰ ৰান্ধনীশাললৈ লৈ গৈছোঁ আপোনাক। আহক। হৈছে এয়া আমাৰ ৰান্ধনীশাল, এয়া আমাৰ সমাজৰ ৰান্ধনী, 4জন ৰান্ধনী ৰান্ধি আছে। ইতিমধ্যে দালি ভাত আৰম্ভ হৈছে ৰন্ধা, আৰু এওঁলোক সমাজৰ আমাৰ ডাঙৰ দাদা, তেওঁলোক বহি আছে তাত। তেওঁলোকে অলপ ডিৰেকশ্যন দি আছে। এয়াই এইপিনে চব্জি কাটি আছে আইসকলে। এওঁ আমাৰ সমাজৰ ডাঙৰ ৰান্ধনী, নাম হৰিণ বাপ, কৃষ্ণ বাপ, কৃষ্ণ। এয়া চোতাল, ইয়াতে আলহীসকল আহিব, আহি বহিব। এতিয়া চেয়াৰ সজাই দিয়া নাই এতিয়ালৈকে, আপোনালোকক মণ্ডপটো দেখাইছোঁ। এয়া হ'ল মণ্ডপ, ইয়াত গুৰু আসন স্থাপনা হ'ব। ইয়াতে সন্মুখত লিখা আছে জয় গুৰু শংকৰ, আমাৰ শংকৰ সংঘৰ হয়। গতিকে ইয়াত গুৰু আসন স্থাপনা কৰা হ'ব। ইয়াৰ পিছত ইয়াৰ পৰাই গুৰু আসন বিসৰ্জন দিয়া হ'ব। এতিয়া লৈ আহিছোঁ আপোনাক ভঁৰাল ঘৰলৈ। ইয়াতে বিয়াৰ যিমানবিলাক খোৱা খাদ্য আছে এইবিলাকৰ ভঁৰাল হ'ব ইয়াত। ঘটৰ পৰা, চব্জিৰ পৰা আদিলৈকে মাছ, মাংস, কণী, বিলাহী, চব যিবিলাক আছে গোটেইবিলাক থাকিব। এইবিলাক দালি, এইবিলাক চব্জি, কলৰ পৰা, নৈবেদ্যৰ পৰা আদি কৰি যিমানবিলাক আছে বস্তু গোটেই থাকিব ইয়াত। তাৰপিছত এয়া বিয়াৰ এইটো আমাৰ বাইদেউ ব্যস্ত হৈ আছে। এইবিলাক ভাগিন, আৰু এইটো মোৰ ডাঙৰ বাইদেউৰ ল'ৰা নিতু। এইটো দৰাৰ ঘৰৰ লগতে এইটো ডিজে। ইয়াতে এতিয়া ডিজেৰ মিউজিক অফ কৰি দিছোঁ, আমাৰ ইউটিউবৰ ভিডিঅ'টোৰ কাৰণে চাউণ্ড কোৱালিটি বেছি নাহিবৰ কাৰণে। এতিয়া ডিজে আৰম্ভ হ'ব অলপ পিছত। মষ্ট ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাই আছোঁ। দৰাৰ বিয়াৰ পিছত যিটো ঘৰত থকা হ'ব সেইটো ঘৰ দেখাইছোঁ। লগতে এটা পাকঘৰ আছে, পাকঘৰটোও দেখাইছোঁ আপোনালোকক। এইটো পাকঘৰ হয়। এয়া ৰন্ধা বঢ়া বস্তু ইয়াতে। কিটচেন, ইয়াতে কিটচেন, সৰু ৰুম, বেছি ডাঙৰ নহয়, কিটচেন ৰুম। আৰু সেইটো থকা ঘৰটো, এইটো দৰাৰ থকা ঘৰ। দৰা কইনা ইয়াতে যুগ্ম জীৱন আৰম্ভ কৰিব। মষ্ট ইম্পৰ্টেণ্ট বস্তু, ৰোমেণ্টিক বস্তু। এইবাৰ আৰম্ভ হৈছে আপোনালোক ছাগলী য'ত কাটি আছে সেইটো বস্তু দেখাইছোঁ। এইটো বৰ লোভৰ বস্তু আৰু এইটো বৰ ইম্পৰ্টেণ্ট বস্তু, ছাগলী কাটাটো। গতিকে ছাগলী কাটাটো তাত লৈ যাই আছোঁ আপোনালোক। আহক, অলপ বাৰীৰ পিছফালে হয়, আহক। কিমান টাইম হ'ল, এতিয়া আপোনালোকক ছাগলী কাটা দেখাই আছোঁ মই। আহক, মই মোবাইলটো লৈছোঁ, আপোনালোকক দেখাম ছাগলী কাটা। এইটো হ'ল বহুত ইম্পৰ্টেণ্ট বস্তু। এয়া ছাগলী কাটি আছে। এওঁলোক বহুত দূৰৰ পৰা আহিছে, গোৱালপাৰাৰ। লগতে মোৰ বন্ধু কেইজনমান আছে। এইজন শংকৰ নাম, এইজন প্ৰাঞ্জল, ৰঙা মাফলাৰ লৈ আছে, হাঁহি আছে মিচিককৈ। ছাগলী মাংস খাব পাবতো আজি, তাৰমানে এইকাৰণে। আৰু লগত মোৰ এজন ভিনদেউ আছে, আমাৰ বাইদেউহঁতৰ। তাৰপিছত এইবিলাক ছাগলী মাৰি থৈ দিছে, এইবিলাক আৰু নামাৰাকো থৈ দিছে বহুত বাৰীৰ পিছফাললৈকে।
এইটো বগা ছাগলী, এইটো অকল এক্সট্ৰা সময়ৰ কাৰণে লগা হৈছে। যদি লগা হয়, দৰকাৰ হয়, তেতিয়াহ'লে ৰাতি হ'লে এইটো মাৰি দিব। বন্ধুসকল, এতিয়া আপোনালোকক বিদায় জনাব ওলাইছোঁ। আলহী অতিথি আহি আছে, মই সেইবিলাকত লাগিব লাগে। তাৰপিছত শেষত আপোনাৰ লগত অনুৰোধ কৰিছোঁ শেষত যে মোৰ ইউটিউব চেনেলটো হেজ আছাম বিকাশ বুলি আছে, এইটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।